हेलो लोगोफोर आङो दाख्लैहाय भिडिअ खोन्थाखानाय बायदि दिनैहाय 13 तारिख डिसेम्बर दिनै खालामाथि इक' टुरिजम स्पटखौ ओपनिं खालामनाय जाबाय। नोंथांमोना भिडिअनि गेजेरजोंनो आरामसे नायलांदो गासैखौबो। आरो লগতে एतु आमार ओपनिंग सेरेमनी जिनके रिबन काट एतु কৰিবলৈ सारकले लोगोसे दाहिबे बे माबा खेमसिया जी टूरिस्ट गाइड एसोसिएशनर आन्दारत जी ओपनिंग सेरेमनी यार বিষয়ে অলপ বিস্তারেৰে আমাৰ আলহীসকল বা তথা ইয়াত উপস্থিত হ'ব পৰা ৰাইজলৈ অলপ দুই এষাৰ ক'ব বুলি মই এই সময়টো দিয়া হৈছোঁ। মই পোনপ্ৰথমে বিনা গোৱাৰী বাইদেউ ডাঙৰীয়ানীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মোক ইয়াতে আজি নিমন্ত্ৰিত কৰিছে আৰু আপোনালোকৰ টুৰিষ্ট গাইড কলামাটি টুৰিষ্ট গাইডৰ এই শুভ উদ্বোধনী মোক মাতাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মঞ্চত উপস্থিত SSBৰ কমাণ্ডেণ্ট মহোদয়, আমাৰ ৰেঞ্জাৰ মহোদয় আৰু উপস্থিত টুৰিষ্ট গাইডৰ সকলো মেম্বাৰসকল, মিডিয়া পাৰ্চনৰ সকলো চেনেলৰ দায়িত্বত থকা দাদা খুৰাসকল, আপোনালোকৰ ইয়াতে কলামাটি আছে আৰু মোৰ গাঁৱত বগামাটি আছে। বগামাটিৰ নাম আপোনালোকে শুনিছে, তাতে এটা হিউজ ক্ৰাউড হয়। বগামাটিত মই যোৱা পৰহি গৈ আহিলোঁ, মোৰ যেন 1 লাখতকৈ অধিক মানুহ হৈছে আৰু সেইটো এটা বাফাৰ জোন হয়। সাউণ্ড পলিউশ্যন, প্লাষ্টিক পলিউশ্যন, তো তেনেকুৱা ধৰণৰ কাৰ্যকলাপবোৰ চলি থাকে। টুৰিষ্ট গাইডসকলক দাদাসকলক মই এইটো অনুৰোধ কৰিম, মই যিখিনিলৈকে গম পালোঁ যে কালামাটিটো খুব ধুনীয়াকৈ আপোনালোকে প্ৰটেকশ্যন কৰি ৰাখিছে। আমি ভাবোঁ পৃথিৱীখনত আমি জন্ম হৈছোঁ মানে গোটেই এই গছ গছনি, পাহাৰ পৰ্বত, নদী নালা চব এইটো অধিকাৰ মাত্ৰ মানুহৰে আছে। আপোনালোকক যদি আমি ক'বলৈ যাওঁ, পৃথিৱীত যদি এটা জীৱ নাথাকে তেতিয়াহ'লে চব জীৱ বহুত ভালকৈ জীয়াই থাকিব পাৰিব, খুব সুখেৰে জীয়াই থাকিব পাৰিব, আৰু সেইটো হ'ল মানুহ। যদি মানুহ নাথাকে পৃথিৱীত সকলো জীৱ খুব ধুনীয়াকৈ কিৰা মকৰা কীট পতংগ হাতীলৈকে সকলো জীৱ খুব ধুনীয়াকৈ আৰামছে বসবাস কৰিব পাৰিব। এতিয়া আমি আহি আজি একদম পাহাৰত দাঁতিত জংঘলত আমি সোমাই গৈছোঁ, খালি আমাৰ স্বাৰ্থৰ কাৰণে, কোনো হাতীৰ স্বাৰ্থ বা কোনো জীৱ জন্তুৰ স্বাৰ্থৰ কাৰণে আমি যোৱা নাই। আমাৰ এনজয়মেণ্টৰ কাৰণে আমি গৈ আছোঁ, আমাৰ স্বাৰ্থৰ কাৰণে আমি গৈ আছোঁ, গছ গছনি আমি কাটি আছোঁ। তো আমাৰ টুৰিষ্ট গাইডসকলে এইটো খুব ধুনীয়াকৈ প্ৰটেকশ্যন দিব লাগে, কাৰণ এইটো দুদিনীয়া নহয়। আজি আমি ডেকা ল'ৰা হৈ আছোঁ, এটা সময়ত আমাৰ ল'ৰা ছোৱালীসকলো ডেকা হ'ব, আমি বুঢ়া হ'ম, কিন্তু তেতিয়ালৈকে যদি এই পৰিৱেশটো নাথাকে তেতিয়া এটা মৰুভূমিলৈ পৰিণত হ'ব। আমাৰ অসমখন ইমান ধুনীয়া, তাতকৈ আমাৰ বিটিয়াৰ অঞ্চলটো বিভিন্ন জেগাত এই চৰ্চাটো হৈ থাকে যে আপোনালোকৰ তাতে কি নাই, ইচ এণ্ড এভৰি বস্তুৱে আছে, খালি আমি এইটো প্ৰমোট কৰিব পৰা নাই টুৰিজম ডিপাৰ্টমেণ্টত। আৰু মই তেতিয়া কৈছোঁ চাওক, আমি ইমান এটা বেছি প্ৰমোটো কৰিব নিবিচাৰোঁ, কাৰণ আমি নেচাৰেলৰ লগত আমি থাকিব বিচাৰোঁ, নেচাৰটোক আমি কনজাৰ্ভ কৰিব বিচাৰোঁ। আৰু ভূটান ফুটহিলছ আৰু যদি ৱেষ্ট বেংগলত যায় এইটো আমি ডুৰ ছেক্টৰ বুলি কওঁ। ৱেষ্টাৰ্ণ ডুৰ ছেক্টৰটো আমাৰ ৱেষ্ট বেংগলত পৰি যায়, ইষ্টাৰ্ণ ডুৰ ছেক্টৰটো আমাৰ গোটেই বিটিয়াৰ অঞ্চলটো পৰে। তো এই ইষ্টাৰ্ণ ডুৰ ছেক্টৰটো এটা সময়ত আমাৰ অলপমান অসুবিধা আছিল, বিভিন্ন সংখ্যাবাদী তেনেকুৱা প্ৰব্লেমবোৰ আছিল, মানুহবোৰ আহিব নিবিচাৰিছিল। এতিয়া সকলোৱে গম পাইছে, আমাৰ 2020 চনত যেতিয়া আমাৰ চুক্তি হ'ল, আমাৰ ইয়াতে শান্তি ঘূৰি আহিছে। তাৰপিছত মানুহবোৰ যেতিয়া অহা আৰম্ভ কৰিছে, আৰু মই কেতিয়াবা বাহিৰত যেতিয়া লগ পাওঁ, আৰে বড়ো আদমি লোক তো ইতনা আচ্ছা আদমি হে, हम लोग तो कुछ दूसरा ही सुनता था पहले, মানে পেপাৰে কাগজে পত্ৰে নিউজে আগতে কিবা তেনেকুৱা শুনিছিল। আমি যে ইমান অতিথি প্ৰয়াণ হয়, অতিথি ভৱ হয়, এইটো মানুহে বাহিৰৰ মানুহে গমেই পোৱা নাছিলে। তো ইয়াতে আহি কিনে মানুহখিনি খুব ভাল পাব।
আৰু টুৰিষ্ট গাইডসকলৰ কিছুমান আপোনালোকে বস্তু লক্ষ্য ৰাখিব লাগে। যেতিয়া বাহিৰৰ পৰা মানুহ আহে তেওঁলোকে এটা ইমপ্ৰেশ্যন লৈ যায়। ইয়াতে আহি কিনে যদি ড্ৰাইভাৰৰ পৰা এটা ভাল কথা এটা মানে বুজি পালে বা এটা ড্ৰাইভাৰৰ পৰা যদি এটা বেয়া কথা এটা শুনে বা কাৰোবাৰ পৰা যদি বেয়া ব্যৱহাৰটো শুনে, এই বস্তুটো গৈ কিনে আৰু কয় উধাৰ মত জানা উধাৰ তো এসা আদমি লোক এসা হে, এটা বেয়া বদনাম হয়। আমাৰ গাইডসকল যদি মদ্যপান কৰি কিনে মিছবিহেভ কৰে কাৰোবাৰ লগত, তো এই বস্তুটো বহুত বেয়া এটা মেছেজ যায়। তো মই আপোনালোকক এইটো অনুৰোধ কৰিম, মানুহৰ লগত যিটো আমাৰ অতিথি হয়তো তেওঁলোকে আহিলে আমি 2 পইচা ইনকাম হ'ব। খালি আমাৰ টুৰিষ্ট গাইডৰ 2 পইচা ইনকাম নহয়, এইটো এটা চেইন ৰিয়েকশ্যন হয়। যেতিয়া এজন টুৰিষ্ট আহে ডাইৰেক্ট এমপ্লয়মেণ্ট এজন হয়, যদি ইনডাইৰেক্ট এমপ্লয়মেণ্ট আৰু 2জন হয়, কোনোবা ইয়াৰে দোকানৰ পৰা কিবা কিনিব, তাতে আমাৰ অলপমান মানুহৰ লাভ হ'ব। তেনেকুৱাকৈ বিভিন্ন ধৰণৰ এটা চেইন ৰিয়েকশ্যন হয়। তেওঁলোকে যেতিয়া এটা ভাল ইমপ্ৰেশ্যন লৈ যায়, তেতিয়া এই মাউথ টু মাউথ যিটো আমি এডভাৰটাইজমেণ্ট বুলি কওঁ, সেইটো চবতকৈ ডাঙৰ এডভাৰটাইজমেণ্ট হয়। আপুনি যিমানে বেনাৰ পোষ্টাৰ নলগাওক কিয়, যদি মুখে মুখে যদি মানুহৰ যায় যে এইটো কলামাটি তেনেকুৱা এটা জেগাটো ধুনীয়া, তাৰে মানুহখিনি ব্যৱহাৰখিনি ধুনীয়া, তাতে এবাৰ যাব, তেতিয়াহে মানুহখিনি আহে। মুখে মুখে কোৱা কথাখিনিতো বেছি বিশ্বাস কৰে। তো মই আশা কৰোঁ যে আপোনালোকে নেচাৰটো প্ৰটেক্ট কৰি ৰাখিব লাগিব আৰু টুৰিষ্টসকল যেতিয়া আহিব তেওঁলোককো আপোনালোকে এটা ভাল ফিলিং এটা যাতে ইয়াৰ পৰা লৈ যায়, এটা ভাল এটা সন্দেশ যাতে ইয়াৰ পৰা লৈ যাব পাৰে, এইটো আপোনালোকে ঠিক ৰাখিব। মই ইতিমধ্যে গম পাইছোঁ ইয়াতে আপোনালোকে প্লাষ্টিক ফ্ৰী, এলকহল ফ্ৰী, আপোনালোকৰ চাউণ্ড ফ্ৰী, এইটো বস্তুটো মেইনটেইন কৰিব লাগে। আমি যিহেতু জংঘলৰ ভিতৰত আছোঁ, আজি SSB কেম্প ইয়াতে বহাই ৰাখিছে কিহৰ কাৰণে? আমাৰ প্ৰটেকশ্যনৰ কাৰণে, জংঘলৰ প্ৰটেকশ্যনৰ কাৰণে। আজি ফৰেষ্ট ৰেঞ্জ অফিচৰ ইয়াতে বহাইছে আমাৰ প্ৰটেকশ্যনৰ কাৰণে, ফৰেষ্টৰ প্ৰটেকশ্যনৰ কাৰণে। আমি দুয়ো যাতে একেলগে কোএক্সিষ্ট হৈ থাকিব পাৰোঁ, সেইটো আমাৰ কাৰণে তেওঁলোকৰ দায়িত্বত আছে। তো আমাৰো দায়িত্ব থাকে নাগৰিক হিচাপে, আমিও যাতে তেওঁলোকৰ লগত কোঅপাৰেট কৰোঁ আৰু যাতে আমি নেচাৰটো কনজাৰ্ভ কৰি ৰাখিব পাৰোঁ। আৰু আমি যাতে মিনিমাম আমি যাতে লওঁ, আমি একদম মেক্সিমাম যদি আমি লৈ লওঁ, তেতিয়াহ'লে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে একো ৰৈ নাথাকিব। সেয়াই মই সকলোকে অনুৰোধ কৰোঁ, আমি একেলগে মিলি কাম কৰি এই জেগাটো আমি সুন্দৰকৈ বনাই উঠাওঁ আৰু আগন্তুক দিনত আমি বড়োলেণ্ড টুৰিজিমৰ এইটো এটা ভাল প্ৰমোশ্যন হ'ব বুলি মই আশা কৰোঁ। এইখিনিকে কৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি সুস্বাস্থ্য কামনা কৰি মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ।